দীঘৌপৰীয়া এখন লেখত ল'বলগীয়া শিৱসাগৰস্থিত গাঁও ডিচিয়াল গাঁও। পুৰণি নাম শিলাখুটি। ঐতিহ্যমণ্ডিত গাঁওখন সাহিত্য সংস্কৃতিৰ দিশৰ পৰা যথেষ্ট আগবঢ়া। গাঁওখনৰ শংকৰদেৱৰ অভিনৱ সৃষ্টি খোলবাদন অৰ্থাৎ গায়ন বায়নৰ ক্ষেত্ৰত অতীজৰে পৰা বহু আগবঢ়া। অতীজৰেই পৰম্পৰা এই গাঁৱৰে প্ৰয়াত উমা কলিতা আছিল প্ৰথম জনা নিৰ্মালীপ্ৰাপ্ত বৰ বায়েন। আন এজন বায়েন আছিল দেবেৰা বায়েন। পনীয়া সত্ৰৰ পৰা গায়ন বায়নৰ খোজ চাপৰ সকলোসমূহ শিকি ডিচিয়াল গাঁৱত তেওঁলোকে এই বিষয়ত প্ৰচাৰ আগবঢ়াইছিল। ইয়াৰ পাছৰ পৰ্যায়ত ননাথ বৰা, বোবা নামেৰে পৰিচিত মোহন দত্ত, ঘনশ্যাম শইকীয়া, হৰিপ্ৰসাদ হাজৰিকা, মোহন দত্ত আৰু ইয়াৰ পাছৰ পৰ্যায়ত তেওঁলোকে দি থৈ যোৱা কৃষ্টি সংস্কৃতিকে হাতত ধৰি কৃষ্ণ দত্ত আৰু থানেশ্বৰ কলিতা, চৈতন্য বৰাই এই কৃষ্টি সংস্কৃতি আগবঢ়াই নিয়াৰ দায়িত্ব হাতত লয়। প্ৰয়াত এই ব্যক্তিসকলৰ পাছৰ পৰ্যায়ত মোহন দত্তৰ তত্বাৱধানত এই গাঁৱৰে মিণ্টু শইকীয়াক কোঁৱৰপুৰৰ বাসিন্দা ভদেশ্বৰ বৰবায়নৰ যোগেদি কমলাবাৰী সত্ৰৰ নীতি আদৰ্শৰে পূৰ্বৰ উমা কলিতা আৰু অন্যান্য ব্যক্তিসকলে যি পনীয়া সত্ৰৰ পৰা খোজ কাটল তথা গায়ন বায়নৰ অন্যান্য দিশসমূহ গ্ৰহণ কৰিছিল, তাৰ লগত কমলাবাৰী সত্ৰৰ নীতি আদৰ্শ সংযোগ কৰি ঠিক 2009 চনত মিণ্টু শইকীয়াই কমলাবাৰী সত্ৰৰ পৰা বৰবায়নৰ নিৰ্মালী গ্ৰহণ কৰে। তেতিয়াৰ পৰা আজি 2022 পৰ্যন্ত তেখেতেই ডিচিয়াল গাঁওখনৰ বৰবায়নৰ দায়িত্ব গ্ৰহণ কৰি আহিছে। ঐতিহ্যমণ্ডিত গাঁওখনত গুৰুজনাৰ দেৱবাদ্য ভাগি নতুন চামৰ মাজত দেখাই দিয়াৰ মানসেৰে, নতুন চামক আগ্ৰহী কৰাৰ মানসেৰে 2013 চনত একেবাৰে নিম্ন চামৰ যুৱকসকলক এই শিক্ষা প্ৰদান কৰি কমলাবাৰী সত্ৰৰ দ্বাৰা 2021 বৰ্ষত ঋষি বৰা, ভাৰ্গৱজ্যোতি দত্ত আৰু মহাত্মা মোহন হাজৰিকাক গায়ন বায়নৰ ক্ষেত্ৰত স্বীকৃতি প্ৰদান কৰে।
বৰ্তমান এই নৱপ্ৰজন্মসকলে অতীজৰ সেই প্ৰয়াত ব্যক্তিসকলৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ গুৰুজনাৰ এই কৃষ্টি সংস্কৃতি আগুৱাই লৈ গৈছে।